মই জানিছিলোঁ যে তহঁতি এদিন আকৌ ঘূৰি আহিবি বিউটি। ভাই আজি কেইদিনমানৰ পৰা মনলৈ বৰ বেয়া বেয়া ভাৱ কিছুমান আহি আছে। আহল আমি ধৰা পৰিম কেনে? গছাটো আৰু মুজে বচাও বুলি চিঞৰিবলৈ নাযায়। মানুহৰ যেতিয়া বেয়া দিন আহে এইবোৰ যুক্তি দি বাচিব নোৱাৰো। তেতিয়াহ'লে এতিয়া কি কৰিম বুলি ভাবিছো? আমি মেনেজাৰৰ ওচৰত গৈ আঁঠুকাঢ়ি ক্ষমা খুজিম, তাৰপিছত আৰু মেনেজাৰে আমাক ক্ষমা কৰি হাঁহৰ মাংসই ভাত খুৱাই পঠিয়াই দিব। চাৰচ সন্তান যদিও নিজ ভাতৃতকৈ বেছি মৰম কৰিছিলো তোক বিশ্বাসঘাতক। ৱেলকাম টু গীতালিজ ব্লগ। লাইভ লিখে নহয় ব্লগ। কেতিয়াপা বলিনৰ লগত কেতিয়াপা? 3 বছৰ। 3 বছৰ? মই তাৰমানে মেট্ৰিক দিয়া পা। ঠিকা কৰিলে কেনেকুৱা? ঠিকাদাৰ বুলি ক'লে শুনিবলৈও গহীন হ'ব। আপোনালোকৰ গোটটো আগে পিছে ঠিকা কৰিছেনে? এই কৰিছো ছাৰ। 10,000 ঘিলা পিঠাৰ ঠিকা যোৱাবাৰ মাঘৰ বিহুত লৈছিলো। লগতে আচাৰ, জাম, জেলি এইবোৰতো আছেই। মানে চাগে ৰকমৰ আৰু। মই কনষ্ট্ৰাকশ্যনৰ কথা সুধিছো। ইয়ালৈ বাট কৰিবাই লাভ নাই। MLA ছাৰৰ ভৰিত পৰি দিয়ক। ভালকে কাম কৰিবি, লগালগ পইচা লৈ যাবি। খেলি মেলি কৰিবি বেটাম। আমাৰ ভাগ্যবোৰ কিয় এনেকুৱা বাইদেউ? ইমান ভগৱানক খাটো, জীৱনটো অকণমান ভাল হ'বলৈ সদায় নাটনি। মোৰতো বিশেষ একো নাই। বুঢ়ী মা এজনী আছে, কিবা আপদ বিপদ হলেও কহি সামৰি ল'ম আৰু। আমাৰ এই দুৰৱস্থাবোৰৰ চবেই সুবিধা লয়, কিন্তু এবাৰ হয় ইপাৰ নহয় সিপাৰ। বলিয়া হৈ গলি। ৰাজাদাৰ ৰিক্স বেছি মানে প্ৰফিটো বেছি। মিথুনৰ চিনেমা চালি? ইনফৰমেশ্যন পাই গলো। গাড়ী উলিয়া। ইহঁতৰ ইনফৰমেশ্যন পাই গলো। গাড়ী উলিয়া। পলাই যাব। ছাৰ আচলতে আমি কাক ধৰিবলৈ গৈছো?
বেয়া সপোন এটা দেখিলো পাই আপুনি বৰকৈ চিন্তা কৰি থাকে আকৌ পানী গিলাচ আনি দিওঁ নেকি নালাগে তুমি শুই থাকাচোন মাহঁতে দেখিলেও ভালকে বুজাম যেন ভাল ল'ৰাটি বৰ স্মাৰ্ট ল'ৰাটি পুৰণো কমিঠাব আৰু লাগিব 1 ছেকেণ্ডে লাগিব ভাত দিবলৈ 2 ছেকেণ্ডে লাগিব কি কৰি আছ মই বিয়াত মাৰ্বেলাছ কাৰবাৰ এটা কৰি আছো আমি আজি 7টামান বজাত লগ হ'ম বহুত দৰকাৰী কথা এটা আছে কি দৰকাৰী কথা লগ পালে ক'ম নিতু আৰু বুলি নকমাতো মোৰ মানুহটো ঘামি গৈছেগে বলিম প্ৰথমতে কথাটো আলোচনা কৰি লওঁ মই যিটো কথা ক'বলৈ ওলাইছোঁ তহঁতে কিন্তু একদম পাতলকৈ নল'বি আকৌ নল'ব কচোন আজি কেইদিনমানৰ পৰা মনলৈ বৰ বেয়া বেয়া ভাৱ কিছুমান আহি আছে আৰু কালি ৰাতি যিটো সপোন দেখিলোঁ মোৰতো জীয়ই উৰি গৈছিল এই কেতিয়াবা বুকুখন অকণমান বেছিকৈ হাঁপো হাঁপো কৰে নেকি বাৰু কেতিয়াবা এনেকুৱা লাগে যেন বুকুৰ ওপৰত এটা পচন্দ হেঁচা পৰিছে আৰু জীয় উৰি যাওঁ কৰিছে কৰে কৰে প্ৰকৃততে গেছ কথাই নাই সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ যে মোৰ কথাও পাতলকৈ নল'বি ধেমালি কৰি থকা নাই ইয়াত বাৰু কি সপোন কচোন দিগদা চিৰিয়াছ দেই আমি চাৰিটাই টাউনলৈ মদ কিনিবলৈ গৈছিলোঁ তেনেকুৱাতে এসোপামান পুলিচৰ গাড়ী আহি বেৰি ধৰিছে আৰু আমাক এৰেষ্ট কৰি লৈ গৈছে এই দিগদাৰটোৱে বেছি চিন্তা কৰি আছো মানুহ মৰা নাই নহয় গছে চুৰ কৰিছিলোঁ আৰু সেইটোৱেতো চুৰটো কৰিছোঁ হাতী চুৰো চুৰ বেজী চুৰো চুৰ আৰু মই কিন্তু সপোনটো পিছ ৰাতি দেখিছোঁ দেই পিছ ৰাতি নহয় দীপ তোৰ সপোনটো মই সন্মান কৰিছোঁ কিন্তু কথা হ'ল আমি ধৰা পৰিম কেনেকৈ এই গছেতো আৰু মুজে বচাও বুলি চিঞৰিবলৈ নাযায় মানুহৰ যেতিয়া বেয়া দিন আহে এইবোৰ যুক্তি দি বাচিব নোৱাৰো আকৌ তেতিয়াহ'লে তাই কি কৰিম বুলি ভাবিছোঁ আমি মেনেজাৰৰ ওচৰত গৈ হাতকে ক্ষমা খুজিম টকাকেইটা তাক উভতাই দিম তেনেকুৱাই তোৰ মগজৰ বানান ভুল হ'ল নেকি তহঁতে যি ভাব আৰু তাৰপিছত আৰু মেনেজাৰে আমাক ক্ষমা কৰি হাঁহৰ মাংসই ভাত খুৱাই পঠিয়াই দিব আৰু মেনেজাৰৰ মোমাইখনো অচি হয় আৰু এবাৰ ধৰা পৰিলে কেইমাহ জেল খাটিব লাগে তই বেছি ভাল কৰি জানিবি থাকিবি তই জেলত চাহ দিগদাৰ তয়ে কৈছিলি যে আমাৰ পথটো ভুল কিন্তু উদ্দেশ্যটো মহৎ আমাৰ জীৱনবোৰ আগতকৈ ভাললৈ আহিছেহে মোৰ মাৰ গাটো আজিকালি ভাল বলিন পূৰ্ণিমাহঁতৰো ভাল আৰু মোৰ মানুহজনীও আজিকালি মোক অকণমান মৰম কৰে সেয়া দেখিলে চা এতিয়া যদি আমি ক্ষমা খুজিবলৈ যাওঁ আমাৰ অৱস্থাবোৰ আগতকৈ বেলেগ গুচি নাযাবনে চাদি বাটৰ কচু গাত ঘঁহা কথা নকবি যি হৈছিলে চব পাহৰি যা মোৰ এটা আইডিয়া আছে দিগদা তই ক'লি যে মানুহৰ যেতিয়া দিনকাল বেয়া থাকে তেতিয়া বস্তাটো টান হয়নে গতিকে আমি প্ৰথমতে জানি লওঁ যে আমাৰ দিনকাল ভাল নে বেয়া মাৰ্বেলাছ কথা দেখোন এইটো টোকেশ্বৰ খনিকৰ এই বিৰা পোহে তেখেতে আমাৰ ঘৰবোৰলৈ বিৰা পঠিয়াই দিব আৰু বিৰাই চব কথা পৰীক্ষা কৰি কৈ দিবহি ভাল মানুহ শুনিলোঁ তো তেতিয়াহ'লে আমি চাৰিটাই গৈ এবাৰ দেখুৱাই নে কি কওঁ তেতিয়া বাগনাটা যাম আহিব হঠাৎ কিবা এটা সিদ্ধান্ত লোৱাতকৈ এবাৰ দেখুৱাম গৈ বল ৰাতিহে যাম একেবাৰে শেষত আপোনালোকে সঠিক সময়তে আহিছে শেষৰজন এই মাত্ৰ সোমাইছে আহক
দেউতাই এনেই ইমান সময় বহি নাথাকে দিনত আকৌ ঢেৰ মানুহ হয় নহয় ইয়াত বহিবলৈকে ঠাই নাথাকে আজি আকৌ এটা অদ্ভুত কাণ্ড 10 দিন মানৰ আগতে বিয়া এখনত ওই চোৰে কইনাৰ মেইন চেটযোৰকে চুৰ কৰি লৈ গুচি গ'ল নহয় আমাৰ বৰ্তাই চাই ডাইৰেক্ট কৈ দিলে নহয় বোলে চোৰে 10 দিনৰ ভিতৰত মৃত্যুবৰণ কৰিব বিশ্বাস কৰক একে গানো কি হৈ গৈছে চোৰে মেইন চেটযোৰকে পিন্ধি আহঁত জোপাত ওলমি আছে নহয় সত্য সত্য বোলে ভাবেই শক্তি বিশ্বাসেই শক্তি হয় কৃষ্ণ প্ৰমাণী মানুহ এবাৰ চাই এলাকি একো নহয় ক'ত আছ শিৱসাগৰ কেনে পালিগৈ আকৌ ঘূৰিয়া দেখিছনে শিৱসাগৰ পালেগৈ ক'ত ঘূৰাই মাতিছে পালিহি তই এতিয়া যা তই প্ৰবন বৰ্ডলৈ গ'লে যা আপুনি আপোনাৰ চকুকেইটা বন্ধ কৰক আপোনাৰ ঘটনাটো কিমান তাৰিখে আছিলে যোৱা 21 আগষ্ট তাৰিখ ভাদ মাহৰ 4 তাৰিখ আপোনালোক খবৰ দেৰি হৈছে নি নাই আঠজোপা সাঁচি গছ আঠজোপা হয়নে অঁ হয় আঠজোপা সাঁচি গছ কেনেকৈ ফলৰ পিছতে তৰ্ক চাই আছে দেখা নাই চুৰকেইজন কোন আপুনি ক'ব পাৰিব দুজন পূব ভাল এজন পশ্চিম ভাল আৰু এজন দক্ষিণ ভাল মই আপোনাক কথা দিলোঁ 10 দিনৰ ভিতৰত চোৰকেইটা নিজে আহি ভৰি ধৰিবই আৰু যদি নাহে 10 দিনৰ ভিতৰত চোৰকেইটা বলীয়া হৈ ৰাস্তাই নামত হৈ ঘূৰি ফুৰিব লাগিব তাৰছ সন্তান যদিও নিষ্ভাষিককৈ বেছি মৰমি কৰিছিলোঁ তোক পলাবলৈ বাহানা পৰা এই ফচুবিধা নেকি সৰু ল'ৰাটো লিখে